Hi friends, welcome back to my YouTube channel Iftikar Rabbani Masti life. Friends, আজি খান্ডা জনলৈ আহিলো। এটো মোৰ বন্ধু কংকন। কংকনৰ লগত আজি কংকনৰ ঘৰলৈ আহিলো। মানে আজি কলেজত দুটা ক্লাছ কৰিলো আমি। কৰি কেনে মানে আজি আমাৰ আইটেমটো হৈছে বালিগুচি সভা। তাত মানে এখন ডাঙৰ সভা হৈ আছে। এই সভাত মানে আজি আমি যাবলৈ ওলাইছো। তো তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেনেকুৱা লাগে সভাখন। বহুত ডাঙৰ সভা পাতিছে। তো তোমালোকে চাই কেনে ক'বা কেনেকুৱা লাগিছে। যদি তোমালোকে মোৰ চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিবা আৰু কমেণ্টত জনাবা কেনেকুৱা লাগিছে। তো ফ্ৰেণ্ডছ ঠিক আছে, এতিয়া আমি আৰম্ভ কৰোঁ। এয়া আমি এতিয়া বালিগুচি সভালৈ গৈ আছোঁ। এই পাত্ৰপুৰ পাইছোঁ, এইখিনি পাত্ৰপুৰ বুলি কয়। ইয়াৰ আগত শলমাৰী পোৱা যাব। তাৰপিছত হাই ফ্ৰেণ্ডছ, আমি আহি এতিয়া শলমাৰী পাৰ হ'লোৱে। বালিগুচি পাবলৈ আৰু বেছি সময় নাই আৰু বৰ বেছি আৰু আধা কিলোমিটাৰ বা 1 কিলোমিটাৰ। তাৰপিছত আমি পাই যাম বালিগুচি সত্ৰ সভা। তোমালোকে চাবা ভিডিঅ'খন কেনেকুৱা লাগে। আৰু এনেকৈ আহি আমি সভাত উপস্থিত হ'লোঁ। আৰু বহুত ঘূৰি ফুৰাৰ পিছত আমি কিবা খাবলৈ এখন ৰেষ্টুৰেণ্টত গ'লোঁ। মই খাই আছোঁ চাওমিন আৰু চিকেন পকোৰা, আৰু ইফালে ইফতিকাৰে ভাত খাই আছে চিকেনেৰে। তো আপোনালোকে চাই থাকক ব্লগটো, বহুত ধামাকাদাৰ হ'ব। কিবা এটা প্লেচত আছোঁ, তো আপোনালোকক দেখাইছোঁ। ভিউটো চাই লওক, চাওক ভিউ চাওক ভিউত আছোঁ। আৰু ইফতিকাৰ ভাই চেনেলত এনেই অলপ ট্ৰাই কৰিছোঁ, মই এটা চেনেল খুলিম। ইফতিকাৰ ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে মোৰ চেনেলৰ লিংক নিশ্চয় পাব আপোনালোকে। মই এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত মই কংকনৰ মানে চেনেলটোৰ লিংকটো দি দিম। তোমালোকে কংকনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভাল লাগিলেতো লাইক কৰি দিবা, যদি জানো তোমালোকে। বন্ধুসকল লগ পাই আছোঁ একদম সভাত। আৰু এয়া সভাত ধুনীয়া ধুনীয়া ফুল চাওক আপোনালোকে।
বহুত ঘূৰি ফুৰাৰ পিছত আমি কিবা খাবলৈ এখন ৰেষ্টুৰেণ্টত গ'লোঁ। মই খাই আছোঁ চাওমিন আৰু চিকেন পকৰা, আৰু ইফালে ইফতিকাৰে ভাত খাই আছে চিকেনেৰে। তো আপোনালোকে চাই থাকক ব্লগটো, বহুত ধামাকাদাৰ হ'ব। কিবা এটা প্লেচত আছোঁ, তো আপোনালোকক দেখাইছোঁ, ভিউটো চাই লওক, চাওক ভিউ চাওক। ভিউত আছোঁ আৰু ইফতিকাৰ ভাই চেনেলত এনেই অলপ ট্ৰাই কৰিছোঁ, মই এটা চেনেল খুলিম। ইফতিকাৰ ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে মোৰ চেনেলৰ লিংক নিশ্চয় পাব আপোনালোকে। মই এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত মই কংকনৰ মানে চেনেলটোৰ লিংকটো দি দিম, তোমালোকে কংকনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে ভাল লাগিলেতো লাইক কৰি দিবা, সেইটো জানো তোমালোকে। তো বন্ধুসকল লগ পাই আছোঁ একদম সভাত, আৰু এয়া সভাত খুব ধুনীয়া ধুনীয়া ফুল চাওক আপোনালোকে।